নাহৰকটীয়াৰ পৰা টেঙাখাটলৈ গৈ আছোঁ। টেঙাখাট অভিমুখে গৈ আছোঁ। কিয় গৈ আছোঁ অলপ পিছতে কৈ আছোঁ। এয়া টিপলিং দলং পালোহি। টিপলিং দলং অলপ ৰৈছোঁ। হাইস্কুল শিক্ষান্ত পৰীক্ষা 2022 বৰ্ষৰ ডিব্ৰুগড় জিলাৰ টেঙাখাট জাতীয় বিদ্যালয়ৰ পৰা সুখ্যাতিৰে 10ম স্থান অধিকাৰ কৰা এয়া এনি কংকনা ঘৰৰ পদূলিমুখত আহি উপস্থিত হৈছোহি। ঘৰৰ ভিতৰত সোমাই এনি কংকনাৰ লগতে মাক দেউতাকৰ সৈতে বাৰ্তালাপৰ কিছু ভাল লগা মুহূৰ্ত আপোনালোকলৈ আগবঢ়ালোঁ। দেউতা মোৰ শিক্ষাগুৰু আৰু লগতে মোৰ বাক দিব বিচাৰিম কাৰণ তেওঁলোকে মোক অশেষ সহায় কৰিছিল মোৰ এই যাত্ৰাত। এতিয়া তোমাৰ পিছৰ পৰিকল্পনা মই এতিয়া আৰ্টছ ষ্ট্ৰীমত লৈছোঁ আৰু পিছলৈ যাতে মই এটা গ্ৰেজুৱেশ্যন কৰি যাতে চিভিল ছাৰ্ভিচ এক্সাম দিব পাৰোঁ। আচ্ছা। তোমাৰ ঘৰত এতিয়া কোন কেনেকৈ আছে? মোৰ মা দেউতা আৰু মই এজনী বা। মাক মাতি দেচোন ওচৰলৈ। বহক। আপুনি কেনেধৰণে যত্ন লৈছিলে তাইক? হয়, যত্ন বুলিবলৈ মই পঢ়া ক্ষেত্ৰত বিশেষকৈ মই নিজে মাতৃ হিচাপে যিখিনি মানে দায়িত্ব আৰু কৰ্তব্য সেইখিনি মই নিয়াৰিকৈ পালন কৰি গৈছিলোঁ আৰু যাৱতীয় যিখিনি মানে পঢ়াৰ সা সঁজুলি সেইখিনি মই সকলো যোগান ধৰিছিলোঁ। তাই কেতিয়াবা খং উঠে নেকি আপুনি যেতিয়া পঢ়াৰ ক্ষেত্ৰত কিবা যদি কয়? হয়, তেনেকৈ মই মানে ইমান ক'বলগীয়া নহয়। তাই মানে সৰুৰ পৰা মানে এই ক্ষেত্ৰত মানে তাই পঢ়াটো মানে নিজে কোন সময়ত পঢ়িব লাগে বা কি সেইখিনি সকলো বজাই ৰাখিছিলে আৰু মই বিশেষকৈ এইখিনি সময় নহ'লেও তাই মানে বিশেষকৈ পৰীক্ষাৰ সেইখিনি মানে সঠিকভাৱে মই তাইক সময়ত চাওঁ। তাৰমানে তাই মানে কিমানখিনি ঠিকে আছেনে নাই সেইখিনি মই হেৰি কৰি আছিলোঁ তাইক। তেনেকেই তাই এই ক্ষেত্ৰত দেউতাকৰ ভূমিকা যিটো পালনীয় মোৰ কৰণীয় সেইটোৱে কৰি গৈছিল। কেতিয়াবা অৰ্থনৈতিক ফালৰ পৰা কিবা অসুবিধা পাইছিলে নেকি? নাই। ঠিকে আছে।